স্বাগতম জনাইছোঁ গগৈ চিষ্টাৰ আন এটি ব্লগলৈ। চাওঁচোন আহক আজি আমি কি বনালোঁ। প্ৰথমতে বিলাহী দুটা পুৰি ল'লোঁ, এয়া চাওক। তাৰপাছত জলকীয়া 4টাও পুৰি লৈছিলোঁ, কিন্তু ভিডিঅ' কৰাহে নহ'ল। ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ, কিন্তু পাছত ভাবিলোঁ ৰেচিপিটো বনাইছোঁ যে এতিয়া আপোনালোককো দেখাওঁ কেনেকৈনো বনালোঁ। এয়া চাওক, বিলাহী আৰু জলকীয়া আমি মিক্সিত পিচি ল'ম। তাৰপাছতে কেৰাহী এখন পাতিলোঁ, তাতে আমি 1.5 মগ পানী দিলোঁ। তাতে 2টা আলু কাটি লোৱা হৈছিলে, সেই কাটি লোৱা আলু দুটা আমি এতিয়া বইল কৰি ল'ম। নিমখ 2 চামুচ দি দিছোঁ। আমি এতিয়া বইল আহিব দিম। তেতিয়ালৈ আমি নহৰু আদা কাটি ল'লোঁ, তাতে পিচি লৈছোঁ। এয়া চাওক, আমাৰ বইল আহি গৈছে। এতিয়া আমি বিলাহী আৰু জলকীয়া পেষ্টখিনি দি দিলোঁ। তাতে এতিয়া 3 মিনিটমানৰ বাবে বইল হ'ব দিম। এয়া চাওক, বইল আহি গৈছে। তাতে এতিয়া নহৰু আদাও দি দিছোঁ। নহৰু আদা দিয়াৰ পাছত 4 মিনিটমান সিজিব দিম। আমাৰ এয়া 4 মিনিট হৈ গৈছে। তাতে এতিয়া মাছখিনি দি দিম। এয়া চাওক, ভালকৈ মাছখিনি দি দিছোঁ। মাছখিনি দি 8-9 মিনিটমানৰ বাবে সিজিব দি দিম। এয়া চাওক, ভালকৈ লৰাই দিছোঁ। এতিয়া ঢাকনটো মাৰি আমি সময়মতে সিজিব দি দিম। 8 মিনিটৰ পাছত আমি এতিয়া আলুখিনি লাহে লাহে ভাঙি দিছোঁ, যাতে গ্ৰেভিটো ডাঠ হয়। ভালকৈ লাহে লাহে ভাঙি দিব এনেকৈ আলুখিনি। ইয়াতে মই পিঠাগুড়ি এচামুচো দি দিছিলোঁ, যাতে গ্ৰেভিটো ডাঠ হয়। ভিডিঅ' কৰাহে নহ'ল, আপোনালোকেও এনেকৈ দি দিব, ভাল পাব। এনেকৈ মছলা নিদিয়াকৈ বইল মাছ খাই চাবচোন, আমি বনোৱা আগতে ভাল পাব বুলি আশা ৰাখিলোঁ। এয়া চাওক, কিমান ধুনীয়া হৈছে, নহয়নে বাৰু? এতিয়া আমি ইয়াতে মান ধনিয়া দি দিম। ঘৰতে অলপ মান ধনিয়া আছিল, সেইখিনি অলপ দি দিম, যাতে গোন্ধটো ধুনীয়া হয়। যদি আমাৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব। আৰু যদি আমাৰ কিবা ভুল হৈছে প্লিজ জনাই দিব, যিহেতু আমি ইউটিউবত তেনেই নতুন। আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।